So hey guys, good morning and welcome back to my YouTube channel. So বন্ধুসকল আশা কৰো সকলোৱে ভাল। So বৰ্তমান ৰাতিপুৱাৰ বাজি আছে 5:30 ৰাতিপুৱা মই গৈ আছো চৰাইদেউ এটা ভিউ পইণ্ট চাবলৈ আৰু আপোনালোকক দেখুৱাবলৈ। ভিউ পইণ্টৰ নাম হৈছে লাংকুৰি। যদি আপোনালোকে গৈছে মানে তেনেহলে কমেন্ট কৰি ক'ব কেনেকুৱা লাগিলে গৈ পেলে। So ৰাতিপুৱা যোৱাৰ মূল কাৰণটো হৈছে যে অলপ দেৰি হৈ গ'লে ৰ'দটো বেছিকৈ ওলাব আৰু আপোনালোকক ভালদৰে ভিডিঅ'টো কৰি দেখুৱাব নোৱাৰিম কাৰণ পাহাৰহে হয়, পাহাৰত উঠিব নোৱাৰিম। So সেইবাবে ৰাতিপুৱা গৈছো যাতে ভালকৈ আপোনালোকক দেখুৱাব পাৰো। So বলক যাওঁ। মোৰ যেটো ফাৰ্স্ট ব্লগ আৰু এই ব্লগটোৰ মাজত বহুত গ্যাপ আহি গ'ল, মানে বহুত কেইদিনৰ গ্যাপ আহি গ'ল কাৰণ মোৰ এক্সাম চলি আছিল। সো সেইবাবে মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ, আনকি ক'তো যাব পৰা নাছিলোঁ কাৰণ 11 তাৰিখে মোৰ এক্সাম শেষ হৈছে। সো সেইবাবে মোৰ এই ব্লগটো লেট আহিলে। সো নেক্সট যিকেইটা আহিবলগীয়া ভিডিঅ' সেই ভিডিঅ'কেইটা মই মানে সোনকালে আপলোড কৰিবলৈ চেষ্টা কৰিম। বৰ্তমান চৰাইদেউ যিডোখৰ ঠাইলৈ আমি গৈ আছোঁ সেই ঠাইডোখৰ আমাৰ ঘৰৰ পৰা প্ৰায় 11-12 কিলোমিটাৰমান দূৰত আছে। সেই ঠাইডোখৰলৈ যাবলৈ আমাক সময় লাগিব প্ৰায় 30 পৰা 40 মিনিটৰ ভিতৰত লাগিব কাৰণ গাঁৱলীয়া ৰাস্তা যিহেতু লাহে যাব লাগিব কাৰণ গৰু ছাগলী ৰাস্তাতে ঘূৰি ফুৰে। সো সেইবাবে লাহে যাব লাগিব। সো সেইবাবে ইমানকণ সময় লাগিব আৰু সেই ঠাইডোখৰৰ মই লোকেশ্যনৰ যিটো লিংক সেইটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম। যদি আমাৰ অসমৰ বেলেগ জিলাৰ কোনোবা লোক আহিব বিচাৰে ঠাইডোখৰলৈ সেই লিংকটোত ক্লিক কৰি চেক আউট কৰিলে হ'ল, তাত লোকেশ্যনটো আপোনালোকে পাই যাব। বন্ধুসকল বৰ্তমান আমি আহি পালোহি চন্তক পাঁচআলি। চন্তক পাঁচআলিৰ পৰা আমি এতিয়া বাওঁ হাতেদি সোমাই চন্তক বাগান হৈ পেলাই সেই ঠাইডোখৰলৈ যাম। গতিকে আমি এতিয়া যাওঁ বলক। বৰ্তমান আমি পালোহি চৰাইদেউ বাগান আৰু এখন হৈছে চৰাইদেউ বাগান। তাৰপৰা এইটো চাৰিআলিৰ পৰা আমি পোনে গুচি গ'লে মানে সেই ঠাইডোখৰ পামগৈ। সো বলক যাওঁ। লাংকুৰি পালোহি। পুলটো বৰ ভাল নহয়, বহুত স্লিপ কৰিছে মানে এতিয়া অলপ বাচিলোঁ আপোনাৰ মানে কি স্লিপ কৰিছে বহুত বেয়াকৈ। ৰঙা মাটি আছিলে আৰু পুলটো বেয়া হৈ আছে, মানে অকণমান হেৰি হ'লে ডাইৰেক্ট তলত পৰিলোঁ হৈ গ'ল। সো বাচি গ'লোঁ। বৰ্তমান তিনিআলিতে আছে আগলৈ, তিনিআলিটোৰ পৰা সোঁহাতে সোমাই দিলে আমি অলপ আগলৈ গৈ লাংকুৰি পামগৈ। সো তাতে লগ পাম বলক। সো বন্ধুসকল ফাইনেলি আমি জেগাডোখৰ পাই গ'লোহি। এতিয়া আপটো উঠাব লাগিব বাইকখন। আপটো মানে বেছি নৌতে অকণমান উঠিব আৰু তাৰপাছত খোজকাঢ়ি উঠিব লাগিব। সো আপটো উঠাই লওঁ। প্ৰথমতে অলপ স্লিপ কৰিছে, মানে কি কালি ৰাতি বৰষুণ যিহেতু দিছিলে ন, বৰষুণ দিয়াৰ বাবে অলপ স্লিপ কৰিছে ৰঙা মাটি তাতে। সো আপটো উঠাই লওঁ। প্ৰথমতে আপটো উঠাই ছাইডত বাইকখন পাৰ্ক কৰি তাৰপাছত আমি যাম। সো বন্ধুসকল বৰ্তমান আহি পালোহি ঠাইডোখৰলৈ। সো ওপৰলৈ যাবলৈ আছোঁ, বলক যাওঁ ওপৰলৈ। ওপৰত আপোনালোকে দেখা পাইছে চাগে, বলক। এইডোখৰ বহুত খাৰা উঠিব লাগে। সো পটাপট ওপৰত যাওঁ, তাৰপিছত আপোনালোকক ভিউটো দেখাই আছোঁ। সো বন্ধুসকল অলপ ওপৰত উঠি আহিলোঁ, অলপহে উঠিছোঁ, তথাপিও বৰ বেয়া ভাগৰ লাগিছে। আপোনালোকে এবাৰ ভিউটো চেক কৰক। সো এতিয়া আৰু অলপ ওপৰলৈ উঠি যাওঁ এইফালেদি। তাৰপৰা আপোনালোকে
পূৰা মেইন যিটো ভিউ মানে যিটো ভিউ পইণ্ট সেইটো আপোনালোকে দেখাব। চ' আৰু অলপ ওপৰলৈ যাওঁ। আমি পানী বটল আনিবলৈ পাহৰি থাকিলোঁ, চ' অলপ প্ৰব্লেম হৈছে। চ' আৰু অলপ ওপৰত গ'লে আমি পাই যাম, অকণমান আছে নহ'লে অলপ গ'লে পাই যাম। চ' এটা অনুৰোধ, যিসকলে ইয়াত ফুৰিবলৈ আহে বা প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ আহে তেওঁলোকে ইয়াত প্লাষ্টিক জাতীয় বস্তুবিলাক যাতে নেপেলায়, কাৰণ প্ৰকৃতিৰ প্ৰদূষণ নকৰে। কাৰণ ইয়াতো যদি আপোনালোকে প্লাষ্টিক পেলায় তেনেহ'লে আৰু চবফালে প্লাষ্টিকেই হৈ থাকিবচোন। চ' সকলোৱে যিকোনো ঠাইতে গ'লে প্লাষ্টিক হওক, যিবিলাক ওৱান টাইম ইউজ প্লাষ্টিক, যিকোনো প্লাষ্টিক ডাষ্টবিনত পেলাব। চ' এতিয়া আৰু অলপ ওপৰত আছে, অকণমান গ'লে আমি ভালকৈ পাই যাম। চ' ফাইনেলি আমি আহি পাই গ'লোহি ঠাইডোখৰ। অলপ হাবি হৈ আছে। অলপ টাইম আমি ইয়াত এতিয়া বহি মেলি আৰামছে ঘৰলৈ যাম। চ' সেই ৰখিতে অকণমান দেৰি বহোঁ।